Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। এনেকুৱা এখন বিষয়ৰ ওপৰত কথা পাতিম য'ত নেকি ছোৱালীবোৰ গলে নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ আহে। প্ৰথমে আপোনালোকে এই ফটোটো লক্ষ্য কৰক। এই ফটোত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এয়া যেন এক কোনো মেলা হ'ব পাৰে। এয়া যেন এক কোনো বাণিজ্যিক মেলা য'ত নেকি ছোৱালীবোৰৰ ব্ৰা বিক্ৰী কৰা হৈছে। এয়া সম্পূৰ্ণৰূপে তাৰ বিপৰীত। এই ব্ৰাবোৰ আপোনালোকে যে দেখা পাইছে এই ব্ৰাবোৰ একজন ছোৱালীয়ে তাত নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ আহিছে। এই কথা ইতিমধ্যে সোশ্যাল মিডিয়াত আমি লক্ষ্য কৰিব পাৰিছো। এই ছোৱালীবোৰ কিয় তাত নিজৰ ব্ৰা খুলি ওলমাই থৈ আহে? এই ছোৱালীবোৰ নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ অহাৰ মেইন উদ্দেশ্য কি আছিলে? আৰু কিয় বা তাত হাজাৰ হাজাৰ ছোৱালীয়ে তাত গৈ নিজৰ ব্ৰা খুলি ওলমাই থৈ আহে? ইয়াৰ ভিতৰত যেন এক ৰহস্যময় ঘটনা সংঘটিত হৈ আছে। বা এই ৰহস্যটো কি সেই বিষয়ত যদি আমি কথা পাতো তেতিয়াহ'লে বহু কথাই আমাৰ মাজত স্পষ্ট হৈ পৰে। আমি দেখিবলৈ পাওঁ এনেকুৱা বহুত ঘটনা, এনেকুৱা বহুত দৃশ্য আমি দেখিবলৈ পাওঁ। এনেকুৱা বহুত আছে য'ত নেকি মানুহে অলৌকিক ঘটনা সংঘটিত কৰে। এনেকুৱা বহুত আছে য'ত নেকি মানুহে আজিও অন্ধবিশ্বাস। এনেকুৱা বহুত ঘটনা আমি দেখিবলৈ পাওঁ য'ত নেকি মানুহে বৰ্তমানো বিজ্ঞানক বিশ্বাস নকৰে, যাৰ ফলত এনেকুৱা ঘটনাবোৰ সংঘটিত হয়। ঠিক তেনেকুৱাই এটা ঘটনা, সেই ঘটনা বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ নিউজিলেণ্ডৰ কাৰ্ড্ৰোনা নামৰ এই ব্ৰা ফ্ৰান্সত। এই ব্ৰা ফ্ৰান্সত ছোৱালীবোৰ নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ অহাৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য এটাই, ছোৱালীবোৰ নিজৰ আকাংক্ষা তাত এই ব্ৰাবোৰ খুলি ওলমাই থৈ অহাৰ পাছত যেন পূৰণ হয়। নিজৰ এখন ভাল স্বামী বিচৰাৰ কাৰণে, নিজৰ ভাল এখন হাজবেণ্ড যেন তেওঁলোকে লাভ কৰিব পাৰে, তাৰ কাৰণেও কিছুমানে নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ আহে। ইতিমধ্যে এটা ভিডিঅ'ৰ মাধ্যমত আমি এই কথাও উপলব্ধি কৰিব পাৰিছোঁ যে স্তন কেঞ্চাৰৰ দৰে কিছুমান বেমাৰ আজাৰৰ পৰাও যেন ছোৱালীবোৰ মুক্ত হ'ব পাৰে। এই নিউজিলেণ্ডৰ কাৰ্ড্ৰোনা নামৰ এই ব্ৰা ফ্ৰান্সত গৈ নিজৰ ব্ৰা খুলি তাত ওলমাই থৈ অহাৰ পাছত সেই বেমাৰ পৰাও যেন তেওঁলোকে মুক্ত পায়। এনেকুৱা বহুত ধৰণৰ কথাই বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে এই ব্ৰা ফ্ৰান্সত। সঁচাকৈ গাইজ, আপোনালোকে নিশ্চয় কেনেকুৱা অনুভৱ হৈছে মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবলৈ চেষ্টা কৰিব। আপোনালোকে কেতিয়াবা এনেকুৱা ফটো দেখিছেনে? আপোনালোকে কেতিয়াবা এনেকুৱা ভিডিঅ' পাইছেনে য'ত নেকি এইবোৰ কথা দেখুওৱা হৈছে বা এনেকুৱা কথা আলোচনা কৰা হৈছে? চ' যদি পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'ৰ সৈতে যদি কিবা উপকৃত হৈছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।